নমস্কাৰ প্ৰিয় দৰ্শক মোৰ অতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল থুৰতে জানিবলগীয়া অনুষ্ঠানলৈ আকৌ আহিলে তোমালোকৰ মাজলৈ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ ওপৰত কেইটামান প্ৰশ্ন উত্তৰ লৈ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন কিমান চনত জন্মগ্ৰহণ কৰিছিল 1888 চনৰ 5 ছেপ্টেম্বৰত সৰ্বপল্লী ৰাধাকৃষ্ণন ক'ত জন্মগ্ৰহণ কৰিছিল তামিলনাডু তিৰুতানী নামৰ ঠাইত সৰ্বপল্লী ৰাধাকৃষ্ণনৰ পিতৃৰ নাম কি আছিল বীৰাস্বামী সৰ্বপল্লী ৰাধাকৃষ্ণনৰ মাতৃৰ নাম কি আছিল সীতাম্বা সৰ্বপল্লী ৰাধাকৃষ্ণনৰ পত্নীৰ নাম কি আছিল শিৱাকামু সৰ্বপল্লী ৰাধাকৃষ্ণনৰ কিমান চনত ভাৰত ৰত্ন বঁটা প্ৰদান কৰিছিল 1954 চনত সৰ্বপল্লী ৰাধাকৃষ্ণন প্ৰথম দ্বিতীয়জন ৰাষ্ট্ৰপতি কিমান চনত তেওঁ নিৰ্বাচিত হৈছিল 1962 চনত